হয় নমস্কাৰ সকলোকে আমাৰ অসম পুলিচৰ যোনবিলাকৰ ইণ্টাৰভিউ ভাল হৈছে সিহঁতক আমি সকলোকে শুভেচ্ছা দিছোঁ অনাগত দিনত যাতে আপোনালোকে ভাল ফল পায় মোৰ লগত এজন মোৰ বন্ধু সতীৰ্থ তেখেতে মানে অসম পুলিচৰ ফিজিকেল টেষ্টত ভালকৈ উত্তীৰ্ণ হৈ আছে এতিয়া মানে কি হ'ল ইয়াৰ ফিজিকেল ৰিটেন টেষ্ট দিবলৈ নামটো চিলেক্ট হৈছে আমি এখেতৰ পৰা জানিম কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিলে মানে কি হয় তাকে আৰু আমাৰ মানে কি হ'ল এতিয়া বৰ্তমান পৰিস্থিতিত কাট অফ মাৰ্কটো ওলোৱাৰ পিছত আমাৰ গোটেই অসমত মানে ছ'চিয়েল মিডিয়াত বিশেষকৈ ছ'চিয়েল মিডিয়াত আমাৰ সংবাদ মাধ্যম চবতে মানে কাট অফক লৈ ইমান হুলস্থুল লগাই আছে সেইবিলাকৰ ওপৰতো আমি অকণমান আলোচনা কৰিম মোৰ সতীৰ্থ বন্ধুজনক সুধিলোঁ প্ৰথমতে ফিজিকেলত প্ৰথমতে কিমান মাৰ্ক পালা তুমি ফাৰ্ষ্টবাৰ প্ৰথমবাৰত মই পাইছিলোঁ 34 আচ্ছা তাৰপৰা সেইটো আকৌ নহ'ল আৰু এই ইণ্টাৰভিউটো তো আকৌ নেক্সট বাৰ দিলে আকৌ নেক্সট বাৰ দিলোঁ আচ্ছা 34 পাইছিলোঁ বুলি কৈছে প্ৰথমত আৰু নেক্সট বাৰ প্ৰথমবাৰো ভাল হৈছে আৰু দ্বিতীয়বাৰো ভাল হৈছে এতিয়া সুধিম তুমি দ্বিতীয়বাৰ কিমান নম্বৰ পাইছিলা দ্বিতীয়বাৰ পালোঁ মই 33 অনলি ফিজিকেল 33 ফিজিকেল পাইছিলা ন আৰু তাৰপিছত এক্সট্ৰা মাৰ্ক কিমান আছিলে এক্সট্ৰা মাৰ্ক আছে মোৰ 3 নম্বৰ 3 আছিলে ন ঠিক আছে এক্সট্ৰা মাৰ্ক 3 আৰু কি ফিজিকেলত 33 পাইছিলে অনলি ফিজিকেলত আৰু প্ৰেক্টিছ কেনেদৰে কৈছিলা আগতে প্ৰেক্টিছটো আগতে 18 চনৰ পৰাই আমি ৰানিং কৰি আছোঁ 18 চনৰ পৰা ন ৰেগুলাৰ এতিয়া তোমাৰ 4 বছৰ দিন প্ৰেক্টিছ কৰি থকা হ'ল আচ্ছা এতিয়ালৈকে মানে এক্সামটো দিয়ালৈকে পৰীক্ষাটো দিয়ালৈকে হাৰি পৰীক্ষাটো হয় 4 বছৰ দিন পূৰা হাৰ্ড প্ৰেক্টিছ কৰা হ'ল গতিকে ইমান কষ্টৰ ফলতে আৰু 33 বাৰ নাম্বাৰ পাইছোঁ ন আচ্ছা হয় যথেষ্ট মানে কি যথেষ্ট কষ্ট কৰিছে 4 বছৰৰ পৰা লাগি আছে যদিও আমিও মানে অকণমান মানিবলগীয়া কথা আৰু এতিয়া মানে কি হ'ল এতিয়া ৰিজনেলি তোমাৰ নাম আহিছে ন নাম আহিছে আচ্ছা এতিয়া কি হ'ল বৰ্তমান মানে আমাৰ অসমত আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰিছোঁ তাত মানে আমাৰ অসমৰ কেণ্ডিডেটবিলাকে কাট অফ মাৰ্কক লৈ পূৰা হুলস্থুল কৰি আছে তাৰ ক্ষেত্ৰত তুমি কি ক'বা কাট অফ মাৰ্কটো লৈ মই এতিয়া কথা এটা ক'ব বিচাৰিছোঁ কাট অফ মাৰ্কটো এতিয়াতো প্ৰায় আমাৰ এতিয়া ST বিলাকৰ কাৰণে 31.45 ইউ বি কাৰণে আছে তোমাৰ 32.02 আমাৰ ST তাৰপিছত মানে জেনেৰেল আৰু OBC খিনি কিমান আছিলে তাৰতো সিমান ভালকৈ মই চোৱা নাইচোন বাৰু কিন্তু এতিয়া কাট অফ মাৰ্ক লৈ মানে এতিয়া যেতিয়ালৈকে আমাৰ কেণ্ডিডেটবিলাকে যেতিয়া হুলস্থুল কৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া কেণ্ডিডেটবিলাকে কৈছে গুৱাহাটীত যিটো হুলস্থুল আমি চাইছোঁ ভিডিঅ' বোলে এনেকৈ আমাৰ কাট অফ মাৰ্ক আমাৰ ইমান আমি পাছ কৰিলোঁ ফিজিকেলত পাছ কৰিলোঁ লং জাম্পত পাছ কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কৈছে সিহঁতে পাছ কৰিছোঁ বুলি কিন্তু এটা কথা হ'ল মানে আজিৰ দিনটো হৈছে প্ৰতিযোগিতামূলক দিন পাছ চবে কোৱালিফাইটো চবে হ'ব পাৰে কিন্তু তাৰ নাম্বাৰটো কিমান পাইছে সেইটোৱে প্ৰথম কথা 32 পাইছে নে 33 পাইছে নে 30 পাইছে আৰু ৰানিঙত মিনিটটো আছে কোৱালিফাই তোমাৰ কিমান 14 মিনিট টাইম এটা পাতি দিছে তাৰ ভিতৰত সোমাব লাগে আৰু ৰানিঙত যদি 11 মিনিটত সোমাই পৰা 12 মিনিট হয় তাৰ মাৰ্কটো বেলেগ ধৰণৰ বাঢ়ি যাব গতিকে 14 মিনিটত কোৱালিফাই লোৱাটো আৰু তাৰপিছত লং জাম্পটো আছে 20 নম্বৰ তাত 17 ফুট বা 16 ফুট মাৰিলে মানে আপুনি এক্সিলেণ্ট নাম্বাৰটো পাব 20 নম্বৰটো গতিকে লং জাম্প মাৰিছে কোৱালিফাই হ'ব পাৰে কিন্তু কোৱালিফাই হোৱা ল'ৰা ঢেৰ হ'ব পাৰে গতিকে তাত নাম্বাৰটো তাৰ লিষ্টত নাহিব পাৰে আজিৰ দিনত ল'ৰাবিলাক চব কষ্ট কৰি আছে গতিকে সকলো কষ্ট বিনিময়ত ইমান নাম্বাৰ পাইছে যোনে হ'লেও আৰু সেই নাম্বাৰ বেছি পোৱাৰ কাৰণে সিহঁতৰ নামবিলাক অহা নাই যিবিলাক কেণ্ডিডেটে এতিয়া যে কৈছে মোৰ কাট অফ মাৰ্ক ইমান হাই হৈ গ'ল মোৰ নাহিলে মই পাছ কৰিলোঁ গতিকে আজিৰ দিনত প্ৰতিযোগিতাৰ দিনটোত এই কাট অফ মাৰ্কটো 31 32 মই হ'লেও যদি 30 পোৱা হ'লে বা 31 পোৱা হ'লে ময়ো কাৰোবাক হুলস্থুল কৰি বা আন্দোলন কৰি ময়ো নাযাওঁ কিয় নাযাওঁ মোৰ নিজৰ ফলত মই নাই পোৱা মোৰ কষ্ট নকৰাৰ ফলত মই চিলেকশ্যন হোৱা নাই একদম ঠিকে মই চিলেকশ্যন হোৱা নাই কেলৈ মই কষ্ট নকৰাৰ ফলত চিলেকশ্যন হোৱা নাই 18 চনৰ পৰা আজি 20-21 হ'ল ইমান 4 বছৰ হ'ল না 4 বছৰ ৰানিং কৰিবলৈ দিয়াৰ পিছতো ইমান ধুনীয়াকৈ কৈ আছে অসম চৰকাৰে DGP মহোদয় ছাৰেও কৈ আছে যে চিলেকশ্যন প্ৰক্ৰিয়াটো এবাৰ বেলেগ ধৰণৰ হ'ব কম্পিটিশ্যন হাই হ'ব আৰু প্ৰতিযোগিতামূলক হ'ব সকলো কেণ্ডিডেটে গম পাই আছে প্ৰতিযোগিতামূলক 4 বছৰ পোৱাৰ পিছতো আজিৰ দিনত আকৌ আমাৰ কেণ্ডিডেটবিলাকে এইটো চিঞৰি আছে যে মই পাছ কৰিলোঁ মই সকলোতে পাছ কৰিলোঁ কিন্তু মই কেলৈ এক্সাম দিবলৈ নাপাম সেইটো কথাটো নহ'ব নহয় তেতিয়াহ'লে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে প্ৰথম অনলাইন হওঁতে তেতিয়াহ'লে গোটেইবিলাক ল'ৰা কেণ্ডিডেটকে এক্সাম দিবলৈ দি দিয়ক তেতিয়াহ'লে প্ৰতিযোগিতামূলক ক'ত থাকিলে এক্সাম দিবলৈ চবকে দি দিয়ক তেতিয়াহ'লে চিলেকশ্যন প্ৰক্ৰিয়াটোতে সেইটোতো কথা নহ'ব নহয় সেই তেনেকুৱা ধৰণৰ হৈছে মানে আমি সেইটো মানি ল'ব নোৱাৰোঁ কিন্তু আমাৰ এতিয়া বন্ধুসকলক কৈছোঁ যিসকলে এতিয়া নাম কাট অফত নাহিলে সিহঁতৰ লিষ্টত মাৰ্কটো নবহিলে সিহঁতক কৈছোঁ গতিকে ভালকৈ এতিয়া ফেব্ৰুৱাৰী মাহত আকৌ আহি আছে হাই এক্সাম গতিকে ফিজিকেলৰ কাৰণে এতিয়া সিহঁতে ৰানিং কৰিব পাৰিব এতিয়া তেওঁলোকে এইটো ভাবক যে আমাৰ এতিয়া কাট অফত নাহিলে গতিকে আমি ফেব্ৰুৱাৰী মাহত যিখিনি ইণ্টাৰভিউ আছে আমাৰ অসম পুলিচত পাতিবলগীয়া ABUB আৰু বিভিন্ন ধৰণৰ প্ৰয়োজন সিহঁতে এইটো এতিয়া কষ্ট কৰোঁ যে ফিল্ডত গৈ সিহঁতে ৰানিং কৰক ভালদৰে এইবাৰ মই কষ্ট কৰি কিমান কষ্ট কৰিলোঁ এইবাৰ তাতকৈ বেছি কষ্ট কৰিব লাগিব কিয়নো মই এইবাৰ যিমান কষ্ট কৰিলোঁ নাহিলে মোৰ নাম্বাৰ এইবাৰ তাতকৈ হাৰ্ড কষ্ট কৰিব লাগিব গতিকে এইটোৱে মোৰ ফালৰ পৰা ক'লোঁ আৰু যাতে আমাৰ যিবিলাক ল'ৰা চিলেকশ্যন হৈছে এইবাৰ ABUB বা বিভিন্ন ধৰণৰ প্ৰয়োজন সিহঁতক ভালকৈ এক্সামটো দিবলৈ আপোনালোকে সুবিধাটো দিয়ক কিয়নো
অসম চৰকাৰে বিভিন্ন ধৰণৰ চাকৰি ধেৰ খুলি আছে, অকল পুলিচটো বুলিয়ে নহয়, আৰু বিভিন্ন ধৰণৰ বিভাগতো আপোনালোকে এক্সাম দিব পাৰিব। গতিকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, আমি সেইটোৱে আপোনালোকক জনাইছোঁ। আগতে আমি গম পাইছিলোঁ মানে কি হ'ল অসম আৰক্ষীৰ বিভিন্ন ধৰণৰ মানে পোষ্টবিলাকত বা পদবিলাকত শাৰীৰিক পৰীক্ষাৰ ওপৰতে ভিত্তি কৰিহে মানে কি হয় চাকৰিটো ফিক্স হয় বুলি আমি জানিছিলোঁ। এতিয়া মই জনমনি শুনিব বিচাৰিম অসম আৰক্ষীত শাৰীৰিক পৰীক্ষাৰ পিছত শাৰীৰিক পৰীক্ষাৰ লগত ডিপেণ্ড কৰিহে মানে চাকৰিটো পোৱাৰ সম্ভাৱনা বেছি থাকে নে কেনেকুৱা চিষ্টেমত হয় এক্সামটো? এক্সামটো আমাৰ এতিয়া অসম চৰকাৰে আমাৰ আছাম পুলিচৰ মানে বিভাগৰ পৰা আমি দেখা মতে এতিয়া এইবাৰতো আমাৰ DGP মহোদয় ছাৰে কৈছে শাৰীৰিকভাৱে আৰু মানুহজন মানে য়ং হ'ব লাগিব, বিশেষ য়ং হ'ব লাগিব। তেওঁ সেই কষ্ট কৰিব পাৰিব লাগিব, বিভিন্ন ধৰণৰ কামত এক্টিভ থাকিব লাগিব। অকল পঢ়াত শিক্ষিত হ'লেই নহ'ব, এনি ছাইডৰ পৰা এক্টিভ থাকিব লাগিব। গতিকে সেই বিষয়টো লৈ এতিয়া আৰু এটা কথা কৈছোঁ মই, কিছুমানে কৈছে মানে আধাৰ কোৱালিফিকেশ্যন লগাই কিনে মাৰিছে নেকি কাটতো, কিন্তু আধাৰ কোৱালিফিকেশ্যন এইটো এটা মানে আমাৰ কি হ'ল মানে আমাৰ কেণ্ডিডেটবিলাকে ভুল বুজি আছে। মানে কি হ'ল আধাৰ মাৰ্কটো যোগ কৰিহে মানে কি আমাৰ কাট অফখন মাৰিছে নেকি বুলি। এতিয়া মই জনমনি সুধিব বিচাৰিম আধাৰ মাৰ্ক লগাই কাট অফ মাৰিছে নে অকল ফিজিকেল মাৰ্ক লৈহে কাট অফ মাৰিছে? তুমি স্পষ্টভাৱে কৈ দিয়া। আধাৰ মাৰ্কটো নাই দিয়া, ফিজিকেল মাৰ্কটো লৈহে কাট অফটো মাৰা হৈছে। এডভাৰটাইজত লিখিছিলে নেকি আধাৰ মাৰ্ক দিম বা কাট অফত অকল ফিজিকেল মাৰ্কে আহিব বা অকল নাই? এডভাৰটাইজটো দিয়া নাই। কাট অফ মাৰ্কটো এনেকৈ আহিব বুলি এডভাৰটাইজত দিয়া নাই, বা এক্সট্ৰা মাৰ্ক লগাই পিনে কাট অফ মৰা হ'ব বুলি এডভাৰটাইজত দিয়া নাই। আচ্ছা, এতিয়া তুমি এটা কথা কোৱা মানে কি হ'ল আমাৰ প্ৰায় অসমতে ল'ৰাবিলাক দেখিছোঁ সংবাদ মাধ্যমতো বা এনেকৈ ছ'চিয়েল মিডিয়াতো 1:2কে মাতিছে বুলি কৈছে। সেইটো 1:2কে মাতিছে নে 1:5ত মাতিছে? সেইটো তুমি কি ক'বা? সেইটো তাৰ ক্ষেত্ৰত তুমি কি ক'বা? এটা পোষ্টৰ বিপৰীতে 5জন ৰিটাৰ্ণ দিবৰ কাৰণে মাতিছে নে অকল 2জন মাতিছে? আমাৰ অসমত মানে সেইটো পূৰা এতিয়া চৰ্চা হৈছে, তাৰ ওপৰত তুমি কি ক'বা? এই বিষয়টো লৈ মই এটা কথাই ক'ব বিচাৰিছোঁ যে এতিয়া আমাৰ যিবিলাক কেণ্ডিডেটে কৈ আছে এটা প'ষ্টত 5জন মাতিব লাগে আৰু এতিয়া বোলে এটা প'ষ্টত বোলে 2জন কেণ্ডিডেট ৰাখিছে, সিহঁতে এইটো সোধাটো ভাল, বা আমাৰ পুলিচৰ আমাৰ হেডকোৱাৰ্টাৰত গৈ হ'লেও সোধাটো ভাল। এই 1:2কে বা 1:5কে মাতিছে বুলি কিবা তথ্য প্ৰকাশ পাইছে নেকি? আমাৰ অসম পুলিচৰ ৱেবছাইট বা অসম পুলিচৰ মুখ্য কাৰ্যালয়ৰ পৰা কিবা মানে তথ্য দিছে নেকি? তথ্যটো কোনো দিয়া নাই। তেতিয়াহ'লে ল'ৰাবিলাকে নিজে হুলস্থুল কৰি আছে। আমাৰ ল'ৰাবিলাকে এটা নিজে হুলস্থুল কৰি আছে যে এনেকৈ এটা পোষ্টৰ বিপৰীতে কিমানজনকে মাতিছে তাৰ ওপৰত কথা পাতিছিলোঁ। এতিয়া মই জনমনি সুধিম মানে এটা পোষ্টৰ এগেইনষ্টত আমাৰ অসমৰ সংবাদ মাধ্যম তথা আমাৰ মানে কি হ'ল ছ'চিয়েল মিডিয়াৰ আমাৰ বন্ধুবৰ্গবিলাকে পূৰা শ্বেয়াৰ কৰি আছে বা সিহঁতৰ মন্তব্যবিলাক দাঙি ধৰিছে এটা পোষ্টৰ বিপৰীতে 2জনকে মাতিছে বুলি। কিন্তু তাৰ ওপৰত সঠিক তথ্য আমাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় তথা আমাৰ অসমৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াৰ কিবা দিছে নেকি? তাৰ ওপৰত কিবা তথ্য জনাইছে নেকি আমাক ল'ৰাবিলাক? নাই, তাৰ ওপৰত তথ্য এতিয়ালৈকে আমি পোৱা নাইচোন। গতিকে মানে তথ্যটো পোৱা নাই, আমিও পোৱা নাই। কিন্তু আমাৰ যিকেইজন আমাৰ এতিয়া বন্ধুবৰ্গসকলে যে আন্দোলন কৰি আছে যে গুৱাহাটীত গৈ, সিহঁতক কৈছোঁ আপোনালোকে আমাৰ অসম পুলিচৰ হেডকোৱাৰ্টাৰত গৈ সোধক, অফিচত গৈ সোধক, যে ছাৰহঁতক সোধক যে এটা প'ষ্টক কিমানকৈ মাতিছে, নে 5টাই কেণ্ডিডেট এক্সাম দিব দিছে নে 2টাই দিছে। সেই কথাটো তেওঁলোকে ভালদৰে সুধি লওক ছাৰহঁতৰ পৰা। এতিয়া ছাৰে সিহঁতক জনাব কি হয় কি নহয়, কিমানকৈ লৈছে সেই কথাটো জনাই লওক। হুলস্থুল কৰিতো লাভ নাই, সিহঁতৰ টাইমটো লছ হৈছে। এতিয়া ফেব্ৰুৱাৰীত আকৌ আছে শাৰীৰিক পৰীক্ষা, গতিকে সিহঁতো নিজৰ কামত লাগি যাওক। কিন্তু কাট অফ মাৰ্কটোৰ ওপৰত কথা ক'লে মানে অলপমান এনেই কথাটো ভাল নহয়, মানে শুনিবলৈ ভাল নহয়। কষ্ট চবেই কৰিছে, তাৰ ভিতৰতে কোনোবাই পাব কোনোবাই নাপায়। গতিকে তাৰ ওপৰত মানে যিবিলাকে নাপালে সিহঁতে আন্দোলন কৰি বোলে আমাক পৰীক্ষা এক্সাম দিবলৈ দিয়ক বুলি ক'লেতো নহ'ব। মই ফেইল কৰা মানুহটোৱে মোক মেট্ৰিক পৰীক্ষা পাছ কৰাই দিয়ে বুলি ক'লে মই আন্দোলন যদি কৰিবলৈ যাওঁ সেইটো কথা হ'ব জানো? সেই তেনেকুৱা ধৰণৰ কথা হয়। মই মানে কি হ'ল এতিয়া আমাৰ জুডুমণি কথাবিলাকৰ পৰা সম্পূৰ্ণ এটা স্পষ্ট হ'লোঁ। আমাৰ অসম আৰক্ষীত মানে কি হ'ল 1:2কে মাতিছে বুলি আমাৰ ল'ৰাবিলাকে হুলস্থুল কৰি আছে। এতিয়া মই স্পষ্ট হ'লোঁ বা এটা কথা গম পালোঁ কি হ'ল তাৰ ক্ষেত্ৰত কোনো আমাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো নটিচ জাৰি কৰা নাই কিমানজনকৈ মাতিছে। এনেই আমিবিলাকে হুলস্থুল কৰি থাকিলে নহ'ব। গতিকে সেইটো ক্ষেত্ৰত আৰু ক'বলগীয়া নাই বিশেষ। আপোনালোকে নিজে তথ্যবিলাক গম পাব পিছে কিমানকৈ মাতিছে কি কথা। আৰু সকলোৰে কাৰণে শুভেচ্ছা দিলোঁ অনাগত দিনত ভালকৈ প্ৰিপেৰেশ্যন কৰি যাতে চাকৰিটো এটা পোৱাৰ ব্যৱস্থা হওক। আৰু কিবা ক'বা নেকি? নাই, ক'বলৈ এইটো আৰু নাই, সেইটোৱে আৰু ভালদৰে এতিয়া প্ৰেক্টিচ কৰক, এতিয়াও আছে দিন। আপোনালোকে মানে কি হ'ল আমাৰ প্ৰতিবাদ কৰি থাকিব নালাগে, তাৰ সলনি আপোনালোকে টাইমটো নষ্ট কৰাতকৈ নিজৰ কামত ব্যস্ত হওক। তাকে ক'লোঁ আৰু ঠিক আছে, ধন্যবাদ।